হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ মাজত মই লৈ আহিছোঁ মিঠা বগৰী আচাৰ। আৰু কেৰাহীত মই মছলা, জলকীয়া আৰু জালুক, তেজপাত সকলোখিনি তেলতে মই এড কৰি দিছিলোঁ। আৰু শুকাই থকা বগৰীখিনি মই তেলতে সকলোখিনি দি দিছিলোঁ, কাৰণ মছলা সকলোখিনি যাতে বগৰীখিনিৰ ভিতৰত সোমায় আৰু খাবলৈ বহুত সোৱাদ হয়। মই তেলতে সকলোখিনি এনেকৈ লৰাই আছিলোঁ, কাৰণ তেলতে এনেদৰে যদি ফাৰ্ষ্ট আমি ভাজি লওঁ তেতিয়া আচাৰটো বেয়া হৈ নাযায়। কাৰণ এনেদৰে ফাৰ্ষ্ট কৰি ল'ব লাগে আৰু খাবলৈ বহুত সোৱাদ হয়। আৰু ফ্ৰেণ্ডছ, আপোনালোকে এনেদৰে বনাই খাবচোন, ইমান ধুনীয়া লাগে খাবলৈ। আৰু জোখ পৰিমাণে অকণমান মই নিমখ ঢালি দিছিলোঁ, আৰু তাত মিঠা আৰু চোকা জ্বলা সকলোখিনি দি দিছিলোঁ, কাৰণ চোকা মিঠা অকণমান টেষ্টিটোৱে বেলেগ হয়। আৰু মই তাত এড কৰিছিলোঁ গুড়, আৰু গুড়খিনি মই ধুনীয়াকৈ হাতেৰে অলপকৈ ভাঙি দিছিলোঁ, বেছিকৈ দিয়া নাই, কাৰণ মই ইমান মিঠাটো খাব বিচৰা নাই, অকণমান দিছোঁ, বেছি দিয়া নাই। আপোনালোকে জোখ পৰিমাণে দিব সোৱাদ অনুসৰি, আৰু ময়ো বেছি মিঠা নাখাওঁ দেখি মই বেছি দিয়া নাই। এনেদৰে মই আজি বগৰী আচাৰটো বনালোঁ। আকৌ মই তাত দিছিলোঁ অলপ পানী, কাৰণ ধুনীয়াকৈ পানীখিনি দিলেহে গুড়খিনি মিল খাব। তাত মই পানীখিনি অকণমান ঢালি দিছিলোঁ। তাৰপিছতে মই ইপিনে বনাই আছিলোঁ ব্ৰইলাৰ মাংস, আৰু এইটো চাইডে বগৰী আচাৰ, এইপিনে ব্ৰইলাৰ মাংস। আৰু চাওকচোন ফ্ৰেণ্ডছ, মোৰ অলৰেডি পানী ঢালি দিয়া হৈ গ'ল, আৰু ধুনীয়াকৈ উতলি গ'লে আৰু মোৰ আচাৰ হৈ গ'ল। আৰু আচাৰখিনি আপোনালোকে অলপ এনেকৈ উতলাব, আৰু ধুনীয়াকৈ উতলাই এটা কালাৰ হৈ যাব। আৰু কি কৰিব জানেনে ফ্ৰেণ্ডছ, ধুনীয়াকৈ ৰ'দত দিব, কাৰণ ৰ'দত দিলেহে আচাৰটো ভালে থাকিব। মোৰ আচাৰ হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব দেই ফ্ৰেণ্ডছ, পাহৰি নাযাব। আৰু নতুন যোনসকল ফ্ৰেণ্ডছ, আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট, আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন ফ্ৰেণ্ডছ, আচাৰটো কেনেকুৱা হৈছে। আজিলৈ বাই বাই।